একো হোৱা নাই মোৰ ফালৰ পৰা, তাইৰ ফালৰ পৰাও হোৱা নাই একো। ই যোৱাকালি মোক কৈছিলে কি মাহঁতৰ ঘৰত যাম বুলি। মই কৈছোঁ যে যা যদি যা। সি ক'লে কি পৰহি আহিম, তে পৰহি আহিবি। এনেকৈ কৈ এনেকৈ ঘৰৰ পৰা যোৱাকালি 8টামান বজাত গুচি গৈছে ঘৰৰ পৰা। 11টামান বজাত যাই পিনে মোক 3টামান বজাত ফোন মাৰি ক'লে কি মই ৰঙিয়া তিনিআলি পালোঁ। তিনিআলিৰ পৰা মাকৰ ঘৰত যাম বুলি গুচি গ'ল। তাৰপিছত মাকৰ বোলে ৰুমত মোক ফোন কৰাতে কৈছে মায়ে ৰুম পালোঁ। এতিয়া মাকৰ ঘৰত বোলে তাই যোৱাই নাই। তাৰপিছত মাকে ক'লাক অহা নাই বুলি। এনেকৈ মোটামুটি ঠিক 4টামান বজাত একবাৰ ফোন পালোঁ। তাৰপিছত 4টামান বজাত ফোন পাই তাই মোবাইলটো বিজি কৰি ৰাখিলে। বিজি কৰি ৰখাৰ পিছত অলপ টাইম থাকি ছুইচ অফ কৰি দিলা। ছুইচ অফ কৰি ঠিক 6টামান বজাত মোক একবাৰ তাই মোবাইল ছুইচ অফটো অন কৰিলা। অন কৰাৰ পিছত মই ফোন কৰিলোঁ, ৰিচিভ কৰিলা। ৰিচিভ কৰাৰ পিছত মোক কি কথাটো কৈ যে কি মই বহুত দূৰ গুচি আহিলোঁ, মোক খবৰ ল'ব নালাগে বা ইমান হেৰি কৰিব নালাগে, তই ভালে ভালে থাক, ময়ো আছোঁ, মই বাবুক লগত লৈ আছোঁ, এইখিনিয়ে কৈ দিছে আৰু মোক। তাৰপিছত সেনেকৈ কৈ নাহে মোবাইল ফোনটো কাটি নাহে ছুইচ অফ কৰি দিছে। ফোন কৰাটো 6টামান বাজিছে। 6টা বজাত এনেকৈ কৈছে আৰু মই আছোঁ, বহুত দূৰ যাই আছোঁ, এতিয়া তহঁতে ভালকৈ থাক, ময়ো ভালকৈ থাকিম, বাবুক লগত লৈ আছোঁ, এনেকৈ কৈছে। মই ঘূৰি নাহোঁ আৰু ঘৰত বুলি কৈছে। মই ক'লোঁ ইমানখিনি এনেকৈ ক'লে কাৰ লগত গৈছা, ক'ত যাবি, কি কৰিব গৈছা, ইমানখিনি সুধিলোঁ মই। সোধাৰ পিছত তাই নকলা তাৰমানে কাৰ লগত গৈছি, কি কৰিব, ক'ত গৈছা, ক'ত কামতে যাবি না কি কৰিব গৈছা। মই ইমান ভালকৈ ৰিকুৱেষ্ট কৰি সুধিলোঁ তাৰমানে কথাটো। তাই তাৰমানে নকলাক ক'ত যাম, মাত্ৰ সি কৈছে কি ভালকৈ থাক, ময়ো আছোঁ, মই ক'ত যাম মই নকওঁ, মই এতিয়া যাই আছোঁ, এনেকৈ কৈছে। কৈ নাই বাছ ফোনটো ৰাখি দি ছুইচ অফ কৰি দিলা।